আজিৰ স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ। হয়, গমটো পাইছে, মানে কি আজি হ'ল দেওবাৰ। গতিকে লগৰটোক ক'লোঁ, ব'ল আজি বগৰী সন্ধানতে যাওঁ। গতিকে দুয়োটা ওলালোঁ চাইকেল লৈ আৰু লাহে লাহে আমি গৈ বগৰীৰ ওচৰ পাওঁ তেনেকুৱাতে দেখিলোঁ যে পথাৰত মেজিঘৰ বৰ্তমান জ্বলোৱা নাই আৰু কি ধুনীয়া চাংঘৰ বনাইছে পায় আমাৰ ইফালে। আৰু লাহে লাহে গৈ আমি গন্তব্যস্থান পালোঁগৈ আকৌ। মানে কি জানেনে নাই, গন্তব্যস্থান মানে হৈছে বগৰীতল। গৈ পালোঁ দে, প্ৰথম বগৰীজোপা পকাই নাই। এই দুটা এটা মুখত দি চালোঁ, যিহে কেহা। লাহে লাহে তাক ক'লোঁ বোলো ব'ল দ্বিতীয় জোপা ওচৰলৈ যাওঁ। লাহে লাহে গৈ আমি দ্বিতীয় জোপা ওচৰ পালোঁ। ইমান ওচৰতে লাগিছে পায়, হাতেই থপিয়াই ছিকিব পাৰি। তাৰপিছত আমি লাহে লাহে বাৰী দি জোকাৰিবলৈ ল'লোঁ আৰু লাহে লাহে গোটেইখিনি আমি দুটামানটো মুখত খাইছোঁৱেই আৰু গোটেইখিনি আমি মোনাত ভৰাই আমি ঘৰৰ দিশে ৰাওনা হ'লোঁ। আৰু তাক কৈছোঁ বোলো এইখিনি কিন্তু কুটি খাব লাগিব। সি ঠিক কোৱাৰ মতেই কাম হ'ল। আমি সেইখিনি ভালদৰে